নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এই ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি মোক উৎসাহিত কৰি বিজেপিয়ে কৰিব নোৱাৰা কাম কৰিব কংগ্ৰেছে। কংগ্ৰেছ চৰকাৰ হ'লে জনতাই লাভ কৰিব 11টা সুবিধা। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত প্ৰতিমাহে সোমাব 1500 টকা। ৰন্ধন গেছৰ মূল্য হ'ব 500 টকাকৈ। বিনামূলীয়াকৈ জনতাক বিদ্যুৎ যোগান ধৰিব কংগ্ৰেছ চৰকাৰে। পুৰণি পেঞ্চন নীতি বলবৎ কৰা হ'ব। OBCৰ বাবে বিশেষ আসন সংৰক্ষণৰো ব্যৱস্থা কংগ্ৰেছৰ। জনতাৰ বাবে 11টা প্ৰতিশ্ৰুতি লৈ মধ্যপ্ৰদেশত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ। PM কিষাণৰ ধন লাভ কৰাসকলৰ বাবে জৰুৰী খবৰ। 30 ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব বিশেষ 3টা কাম, নহ'লে নাপাব চৰকাৰৰ পৰা ধন। PM কিষাণৰ হিতাধিকাৰীক বছৰত 3বাৰকৈ 2000 টকা আগবঢ়াই চৰকাৰে। 15 নম্বৰ কিস্তিৰ ধন পাবলৈ 30 ছেপ্টেম্বৰৰ ভিতৰত কৰক এই বিশেষ কাম। হিতাধিকাৰীসকলে 30 ছেপ্টেম্বৰৰ পূৰ্বে সম্পূৰ্ণ কৰক eKYC কাম। pmkisan.gov.in ৱেবছাইট যোগে ঘৰতে বহি কৰিব পাৰিব eKYC। বেংক একাউণ্টৰ সৈতে সংযোগ কৰক আধাৰ নম্বৰ। বেংক একাউণ্টৰ সৈতে আধাৰ লিংক নকৰিলে বঞ্চিত হ'ব আঁচনিৰ ধনৰ পৰা। নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত হিতাধিকাৰীসকলে 15 নম্বৰ কিস্তি লাভ কৰাৰ সম্ভাৱনা।